এজন ছাত্ৰই কমেন্ট কৰিছে যে কম্পাৰ্টমেণ্টেল পৰীক্ষাত নকল কৰিব পাৰিম নে নাই মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কম্পাৰ্টমেণ্টেল পৰীক্ষাত নকল কৰা কেতিয়াও সম্ভৱ নহয় আৰু তোমালোকে এনেধৰণৰ চিন্তা কৰি সময় নষ্ট নকৰিবা এই নকলৰ চিন্তা যেতিয়াই তোমালোকৰ মূৰত সোমাব তেতিয়াই তোমালোকৰ পঢ়া-শুনা একেবাৰে নষ্ট হৈ যাব হাতত একেবাৰে সময় বহুত কম এতিয়াই তোমালোকে পঢ়া-শুনা আৰম্ভ কৰি দিয়া 25 জুলাই তাৰিখৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষা হ'ব হাতত এতিয়া সময় নাই আৰু তোমালোকে এতিয়া এই নকলৰ চিন্তা কৰি যদি সময় নষ্ট কৰা তেতিয়া হলে পঢ়িবলৈ সময় নাপাবা আৰু এই কম্পাৰ্টমেণ্টেল পৰীক্ষা তোমালোকে ফেল কৰিবা কম্পাৰ্টমেণ্টেল পৰীক্ষা হৈছে তোমালোকৰ এটা লাষ্ট চান্স এই কম্পাৰ্টমেণ্টেল পৰীক্ষাত যদি উত্তীৰ্ণ হ'ব নোৱাৰা তেতিয়া হলে আৰু এক বছৰ ক্লাছ 10ত পঢ়িব লাগিব তোমালোকে এই নকলৰ চিন্তা কৰি তোমালোকৰ মূল্যৱান সময়খিনি নষ্ট নকৰিবা এতিয়াৰ পৰাই পঢ়া-শুনা আৰম্ভ কৰি দিয়া নিশ্চয় তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা ভাল হ'ব আৰু এই পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হ'ব পাৰিবা